কামতে ঐ কোম্পানী ঐ কামতে ঐ টোপনি মোৰ নধৰে টোপনি মোৰ নধৰে ৰাতি এতিয়া চেনাইটো কোম্পানী কামলৈ গ'লগৈ এতিয়া তাৰ চেনাইৰ কাষত থকা বিহুৱতীগৰাকীয়ে সেই কোম্পানীৰ কামলৈ তেওঁক নাযাবলৈ কৈছে নাচি নাচিয়ে কৈছে ও নালাগে যাবলৈ কোম্পানীৰ ঐ কামলৈ ঐ কোম্পানীৰ কামলৈ ঐ নালাগে মোক তলবৰ ধন ও ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ঐ ৰামায়ণ পঢ়িবা ঐ শুনিনো থাকিবৰে শুনিনো থাকিবৰে মন ঘৰত থাকি ৰামায়ণ পঢ়িব কৈছে কাৰণ আমাৰ বিহুটোৰ সৈতে আধ্যাত্মিকতাৰ কিছু সংযোজন আছে এই যে আমি হুঁচৰিযোৰা অহাৰ লগে লগে পদূলিত আমি সেৱা জনাই হুঁচৰিযোৰা আমি আগবঢ়াই আনো তাত আধ্যাত্মিকতা আছে য'ত আমি ও হৰি ও ৰাম কওঁ জয় হৰি বোলা কৰোঁ জয় ৰাম বোলা কৰোঁ যে সকলোৱে সমস্বৰে কোৱা যে জয় হৰি বোলা হৰি কোৱা তোমালোকে সমস্বৰে আমি ক'বলৈ কওঁ যে জয় ৰাম বোলা অৰ্থাৎ আপোনালোক সকলোৱে ৰাম উচ্চাৰণ কৰক হৰি ৰাম উচ্চাৰণ কৰক আমাৰ দৈনন্দিন জীৱনত আমাৰ অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে আধ্যাত্মিকতা বিহুতো সেই আধ্যাত্মিকতাৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ গতিকে যিধৰণে হুঁচৰিত আমি অদৃশ্যজনৰ ওচৰত সেৱা জনাওঁ ঠিক একেধৰণে আজিৰ এই মঞ্চত সুযোগ দিয়াৰ বাবে পুনৰ মই তেৰালৈ সেৱা জনাইছোঁ আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা জনাই মোৰ ক'বলগীয়া দুআষাৰ ইয়াতে সামৰণি মাৰিছোঁ আৰু শেষত কওঁ আপোনালোক সকলো ভালে থাকক যি ধৰণে আপোনালোকে আপোনালোকৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত এই পদক্ষেপবোৰ গ্ৰহণ কৰি আছে সেয়া আপোনালোকে সদায় এনেধৰণে গ্ৰহণ কৰি যাওক আপোনালোকৰ নতুন প্ৰজন্মই আপোনালোকৰ আঙুলিত ধৰি আন অসমৰ বিভিন্ন প্ৰান্তলৈ এই বতৰা কঢ়িয়াই নিয়ক মই তাৰেই কামনা কৰিছোঁ বিহু বিকৃত নহওক বিহু নিভাজ বিহু আমাৰ যি স্বকীয়তা সেইসমূহ জীয়াই থাকক শুদ্ধ সত্য ৰূপত বিহু উপস্থাপন হওক প্ৰতিখন মঞ্চত আমি তাৰেই কামনা কৰিছোঁ ধন্যবাদ